হেল্ল' এভৰিৱান, আজি মই আপোনালোকলৈ ছাগলী মাংসৰ খুব এটা ধুনীয়া সোৱাদ লগা ৰেচিপি লৈ আহিছোঁ। আমুল ক্ৰীমৰ সহায়ত ছাগলী মাংস কিদৰে ধুনীয়াকৈ ৰান্ধিব পাৰি আৰু সোৱাদ লগা কৰিব পাৰি তাৰে এটা ভিডিঅ' আগবঢ়ালোঁ। আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাব। তেন্তে আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰ বাবে মই অলপ ছাগলী মাংস লৈছোঁ আৰু তাত নিজৰ জোখমতে অলপ হালধি এড কৰিছোঁ। হালধি দিয়াৰ পিছত এতিয়া মই ইয়াত এড কৰি দিছোঁ অকণমান নিমখ হালধি নিজৰ জোখমতে দিব আৰু এতিয়া মই দিছোঁ অকণমান মিঠাতেল। এতিয়া মই ইয়াত মেইন ইনগ্ৰেডিয়েণ্ট হিচাপে যি আমুল ক্ৰীম ব্যৱহাৰ কৰিম তাৰে অকণমান দি দিছোঁ। বহুত বেছিও দিব নালাগে, জোখমতে দিলেই হ'ব। প্ৰায় 3 চামুচমান মই ইয়াত আমুল ক্ৰীম দিছোঁ। যদি চামুচখন অলপ ডাঙৰ হয় তেতিয়া 3 চামুচ আমুল ক্ৰীম দিলেও হ'ব আৰু যদি চামুচখন অলপ সৰু হয় তেতিয়াহ'লে 4 পৰা 5 চামুচ দিলেও হ'ব। এতিয়া মই গোটেই মছলাখিনি মাংসখিনিত ভালদৰে মিলি যোৱাকৈ মাংসখিনিত সোমাই যোৱাকৈ মিলাই ল'ম। গোটেইখিনি মই দেখুওৱাৰ দৰে এনেদৰে মিলাব। মোৰ পাত্ৰটো বাৰু অলপ সৰু হৈছে। গোটেইখিনি এনেকৈ ভালদৰে মিলোৱাৰ পাছত দেখিছে ভালকৈ মাংসখিনিত মছলাখিনি সোমাই গ'ল। এতিয়া খুব বেছি 1 ঘণ্টা সময় মই এনেদৰে ঢাকি ৰাখিম। মাংসখিনিত যিহেতু মই গোটা মছলা ব্যৱহাৰ কৰিম সেইকাৰণে অলপ জিৰা, ডালচেনি, শুকান জলকীয়া আৰু তেজপাত এনেদৰে গৰম কৰি মিক্সিত ভালদৰে গুড়ি কৰি ল'লোঁ। এনেদৰে মছলা ব্যৱহাৰ কৰিলেতো খাবলৈ ধুনীয়া হয়েই, লগতে গোন্ধটো খুব ধুনীয়া আহে। এতিয়া মই এটা প্ৰেছাৰ কুকাৰত অলপ তেল দিম আৰু তেল গৰম হ'লত মই ইয়াত দি দিছোঁ কেইটামান পাঁচফোৰণখিনি যেতিয়া ভালদৰে ফুটি উঠিছে তাত মই দি দিছোঁ কাটি থোৱা পিঁয়াজ আৰু পিঁয়াজখিনি দিয়াৰ পিছত তাত আদা নহৰু পেষ্টটো মই দি দিছোঁ। গোটেইখিনি ভালদৰে গৰম হোৱাৰ পাছত আৰু আদা নহৰু কেঁচা গোন্ধ যোৱাৰ পিছত তাত মই অকণমান দিছোঁ কাশ্মীৰ মিৰ্চ। গোটেইখিনি ভালদৰে ভাজি হোৱাৰ পাছত তাত মই এতিয়া মেৰিনেট কৰি থোৱা মাংসখিনি দি দিলোঁ আৰু মাংসখিনি দিয়াৰ পাছত কমেও আপুনি 15 মিনিটৰ পৰা 20 মিনিট সময় এনেদৰে ভাজিব, কাৰণ মাংসখিনি ভালদৰে ভাজিলেহে ইয়াৰ আচল সোৱাদটো পোৱা যায়। ভাজি একেবাৰে ৰঙা কৰি নেপেলালেও হ'ব। আৰু অলপ সময় যেতিয়া ঢাকি ৰাখিলোঁ তাৰপাছত দেখুৱাইছোঁ মাংসখিনি ভালদৰে ভাজি হৈ গ'ল আৰু অলপ তেল এৰিবলৈও ধৰিছে। তেনেকুৱাতে মই ইয়াত সিজাই থোৱা আলু কেইটুকুৰামান দি দিলোঁ। আলু ব্যৱহাৰ কৰোঁতে আচলতে আমি সদায় সিজাই পেলাইহে ব্যৱহাৰ কৰোঁ, ডাইৰেক্ট আলু ইয়াত দি নিদিওঁ। আৰু আলুখিনি দিয়াৰ পাছত মই ইয়াত ভালদৰে লৰাই কমেও 10 মিনিটমান ভাজিম, কাৰণ আলুখিনিও ভালদৰে ভাজ খাই যাব লাগিব। এয়া দেখিছে অলপ সময় ভজাৰ পাছত গোটেইখিনি ভালদৰে ভাজ খাই গৈছে। এতিয়া পিচি থোৱা 3টা বিলাহীৰ পেষ্ট মই মাংসত দি দিলোঁ আৰু 2 মিনিটমান ভাজিলোঁ। এতিয়া মই ইয়াত অকণমান পানী এড কৰিম। প্ৰথমতে কমকৈ ব্যৱহাৰ কৰিছোঁ আৰু যিটো বাতিত মই মাংসখিনি মেৰিনেট কৰি ৰাখিছিলোঁ সেই বাতিতে পানী দি পেলাই মই ইয়াত দিছোঁ। আৰু মাংসত পানী দিওঁতে জোখমতে দিব আৰু প্ৰেছাৰত যেতিয়া মাংস বনায় তেতিয়াতো জোখমতে দিবই, কাৰণ প্ৰেছাৰত পানীটো কমি নাযায়। নিজৰ জোখমতে পানী দিয়াৰ পাছত এতিয়া মই ইয়াত যিখিনি গোটা মছলা পিচি ৰাখিছিলোঁ সেইখিনি এড কৰি দিম। এতিয়া ইয়াত দিছোঁ থেতেলিয়াই থোৱা 3টা ইলাচি আৰু দিছোঁ 2 চামুচৰ জোখাৰে অকণমান গৰম মছলা, কাৰণ মই ইয়াত গোটা মছলাৰ বাহিৰে বেলেগ মছলা ব্যৱহাৰ কৰা নাছিলোঁ। আৰু জোখমতে দিছোঁ অকণমান নিমখ, কাৰণ আগতে নিমখ কম হৈছিলে। এতিয়া ভালদৰে ঢাকন ৰাখি 4টা চিটি অহালৈ বাট চাম। 4টা চিটি অহাৰ পাছত এয়া আপোনালোকক ঢাকনখন খুলি দেখুৱাইছোঁ কেনেদৰে মাংসখিনি হৈ উঠিছে আৰু এটা ধুনীয়া কালাৰ এৰিছে মাংসখিনিয়ে। এয়া দেখিছেনে, মাংসখিনি এটা ধুনীয়া কালাৰ এৰিছে। এতিয়া মই ইয়াত দিম অকণমান মান ধনিয়াকেইডাল হাতেৰে ছিঙি এনেকৈ দি দিছোঁ। আৰু আজিৰ আমাৰ আমুল ক্ৰীম আৰু ছাগলী মাংসৰ ৰেচিপি এনেদৰে প্ৰস্তুত হৈ গ'ল। এনেদৰে এবাৰ আমুল ক্ৰীমৰ সহায়ত ছাগলী মাংস বনাই চাব, খুবেই সোৱাদ লগা হয়। আৰু মোক নিশ্চয় জনাব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।